ও হরি প্রবেশিনা দখরথ অযোধ্যারা জন সংগে সরে মহামন্ত্রী সরে মহামন্ত্রী ভুবন এহি মতে পাইলা গয়া সভা রাম হরি রাম হরি বুলা নিরন্তর রাম হরি রাম হরি বুলা নিরন্তর মন্ত্ৰীবৰ মহারাজ আছেনে কুশলে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ অভাৱ অনাটন অথবা বহি শত্ৰুৰ আক্ৰমণে জৰ্জৰিত কৰে নেকি তেওঁলোকৰ জীৱন জনক জনক সকলোটি নকৰি পলম মহারাজ মন্ত্ৰীবৰ সকলোৰে মংগল আজি অযোধ্যাৰ ৰাজ্য মন্ত্ৰীবৰ কিন্তু মহারাজ কিন্তু কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্ৰীবৰ মহারাজ মন্ত্ৰীবৰ আজি প্ৰায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মন্ত্ৰীবৰ পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ আজি দেখা পাওঁ যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা মন্ত্ৰীবৰ ৰাজকাৰ্যতো নাই সেই পূৰ্বৰ সজীৱতা মন্ত্ৰীবৰ ইয়াৰ কাৰণ কি মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি তথাপিতো হোৱা নাইনে আমাৰ এই উদাসনিতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ মহান ইক্ষ্বাকুকুলৰ ৰজা আমি সূৰ্যবংশী ইক্ষ্বাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতি ধৰাৰ বক্ষ কিন্তু মন্ত্ৰীবৰ মহাৰাজ ত্ৰিজগত বন্দিত এই শোণিতৰ ধাৰা যেন আজি স্তব্ধ হৈ যাব এই ৰজা দশৰথৰ নামত আপুনিতো জানেই মন্ত্ৰীবৰ হয় মহাৰাজ অদ্য পৰিমিত অপুত্ৰক মই লাহে লাহে মোৰ যৌৱনও মেলানি মাগিছে এদিন আহি বাৰ্ধক্যই দিবহি দেখা সন্তান নহ'লে এই মহান বংশ ৰক্ষা হ'ব কেনেকৈ কোনে দিব জলপিণ্ড দান আৰু কোনে কৰিব এই মহান অযোধ্যাৰ শাসন মহাৰাজ
মন্ত্ৰীবৰ সেই কথা আমাৰ আগস্যৰ নহয় মহাৰাজ। মন্ত্ৰীবৰ ভাগ্যৰ লিখন যিটো অখণ্ডনীয়, তথাপিতো অন্তৰাত্মাই কয় আমাক নিশ্চয় পুত্ৰৰ মুখ আপুনি দেখিব এদিন মন্ত্ৰীবৰ মহাৰাজ। কিন্তু সেই দিনটো কেতিয়াকৈ আহিব? এইবোৰ ভাবি ভাবি মই কিমান যে নিদ্ৰাবিহীন ৰজনী কটাইছোঁ যাপন। আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ? মহাৰাজ, বুজো মই আপোনাৰ মৰ্মৰ ব্যথা, বুজি পাওঁ উদ্বেগৰ কাৰণ। মন্ত্ৰীবৰ কিন্তু মহাৰাজ, সদ্যহতে আপুনি সন্তানৰ চিন্তা কৰি পৰিহাৰ মন্ত্ৰীবৰ চিন্তা কৰক নিজ পুত্ৰ সদৃশ অযোধ্যাৰ শত শত প্ৰজাৰ কথা। মন্ত্ৰীবৰ মহাৰাজ, কি হ'ল মোৰ অযোধ্যা প্ৰিয় প্ৰজাগণৰ? কিবা সংকটে তেওঁলোকক কৰে নেকি জুৰুলা? হয় মহাৰাজ, সুজলা সুফলা শস্য শ্যামলীয়া অযোধ্যা আজি মৰুভূমিত পৰিণত হ'বলৈ বেছি দিন নাই মহাৰাজ। মন্ত্ৰীবৰ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষতকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ। মন্ত্ৰীবৰ ইয়াৰ কিবা এটা উপায় দিয়ক মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ, সি ক'লে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা। হয় মহাৰাজ। নারায়ণ নারায়ণ, মহামন্ত্রী হুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ। দেৱৰীখি আজি প্ৰজাগণৰ কথাটো দূৰৰে কথা। দক্ষিণ অযোধ্যাত শুনিব নোপোৱা হ'লো পশুৰ পক্ষীৰ মাত। দেৱৰীখি সকলোৱে তোমাক ধিক্কাৰ ধিক্কাৰ দি পৰিত্যাগ কৰিছে অযোধ্যা ৰাজ্য দেৱৰী। চিৰদিনলৈ। গতিকে ইয়াৰ কিবা এটা ব্যৱস্থা কৰা অতি শীঘ্ৰে। কি ক'লে দেৱৰীখি? অন্যথা তুমি অযোধ্যা নামৰ শ্মশানৰ ৰক্ষা কৰিব লাগিব। দেৱৰীখি কি ক'লে দেৱৰীখি? হয় মহাৰাজ। অযোধ্যাবাসীয়ে ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে এই ৰজা দশৰথক। এয়া মই কি কাৰ্য কৰিছোঁ? মত্ত হৈ বিষয়ৰ ভোগ বাসনাত, উদ্দীগনা হৈ সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক ঠেলি দিলোঁ মই মৃত্যুৰ মুখলৈ। নাই, ইয়াৰ মই নিশ্চয় কৰিম প্ৰতিকাৰ। নাৰায়ণ নাৰায়ণ। হে দেৱকী, লজ্জ আপুনি মাত্ৰ কিবা কৰি ব্যক্ত কৰক। কিবা হেতু বৃষ্টিপাত হোৱা নাই এই অযোধ্যা ৰাজ্যত? নারায়ণ নারায়ণ, ইন্দ্ৰৰ অধীন মেঘদূতে কিবা হেতু বৃষ্টিপাত কৰা নাই এই অযোধ্যা ৰাজ্যত। দেৱৰীখি তাকেহে মই নুবুজিলো মহাৰাজ। দিওঁ মই সেইটো উপদেশ। দিয়ক দেৱৰীখি। প্ৰথমে তুমি পৰিভ্ৰমণ কৰা হওক প্ৰজাগণৰ মাজত। নিশ্চয় দেৱৰীখি। তাৰ পিছত তুমি ভোকাতুৰ প্ৰজাগণৰ মাজত কৰিবা প্ৰদান ৰাজ সাহায্য। নিশ্চয় দেৱৰীখি। আৰু তাৰ পিছত যাবা তুমি হও অমৰাৱতীপুৰে আৰু সুদাগৈ দেৱেন্দ্ৰক ইয়াৰ কাৰণ আছে শক্তি তোমাৰ শৰীৰত। সে শক্তি পৰাস্ত কৰি দেৱেন্দ্ৰৰ সন্মুখৰণত বৃষ্টিপাত কৰোৱা তোমাৰ এই অযোধ্যা ৰাজ্যত। উত্তম, অতি উত্তম দেৱৰীখি। মহাৰাজ, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই প্ৰজাৰ মাজত, প্ৰদান কৰিম অন্ন বস্ত্ৰ নিজ ৰাজভঁৰালৰ পৰা, ৰাখিম জীৱন। তাৰ পাছত চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে এই দেৱেন্দ্ৰই। বহুত আছে মোৰ ৰাখিম শকতে, প্ৰলয়ৰ ধুমুহা বোৱাই অমৰাৱতীবোৰে বৃষ্টিপাতৰ হেত কৰিম বাধ্য। হে দেৱৰীখি, মহাৰাজ, কৃপা কৰি সোঁৱৰালে দাসক নিজ কৰ্তব্য আমাৰ।
অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত হত জনাইছোঁ প্ৰণিপাত। তথাস্তু। ৰাজলক্ষ্মী বাস কৰক তোমালোকৰ অযোধ্যা ৰাজ্যত পুনৰবাৰ। যাওঁ ময়ো নিজ কাৰ্যত সমগ্ৰ হয়। তোমাৰ চৰণে শৰণ পখিলো, তোমাৰ চৰণে আমি দুশতক নেপেলাই ঠেলি, তুমি হে অন্তৰ্যামী। নাৰায়ণ 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 নাৰায়ণ। নমো ভগৱন্ত অনন্ত ঈশ্বৰ অকত জনকাৰণ। নমো ভগৱন্ত অনন্ত ঈশ্বৰ অকত জনকাৰণ। তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। নাৰায়ণ নাৰায়ণ। মন্ত্ৰীবৰ মহাৰাজ। শুনিলে নহয় দেৱৰ ক্ষীৰ বচন। হয় মহাৰাজ। এতিয়া যাওঁ বলা আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ। বলক মহাৰাজ। হৰি পুত্ৰৰ স্কন্ধে চৰি যায় অন্ধ মৰিব। হৰি সিন্ধু মৰি গুণ
কর হরি রাম হরি বলি দাতা সভা হরি রাম হরি বলি দাতা সভা উত্তৰ প্ৰণিপাত গ্ৰহণ কৰক পিতা বাছা হিন্দু পিতা দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন কচোন বাছা পিতা শুনো তোৰ মুখেৰে পিতা পালোহি আমি কিমান দূৰ পিতা বাছা আমি এতিয়া অযোধ্যাৰ পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰৰ এই সীমামূৰীয়া অৰণ্যৰ মাজত আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ কেনে গলি বাছা কেনে গলি আচোন কাগজ চাপি স্পৰ্শ কৰো তোৰ আনন্দ ল'ব এইটো শুনি মাতৃ বাছা মোৰ শুন তই যে আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি সঁচা কথা বাছা পিতা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ গলগ্ৰহ হৈ কিমান যে শাস্তি দিছো ঔ বাছা পিতা বাছা নহয় আই নহয় পিতা বাছা তোমালোকে তেনে কথা নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় তোমালোকক সেৱা কৰিবলৈ পাই মই যে কিমান আনন্দ পাওঁ সেয়া মই তোমালোকক বুজাম কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে বাছা এই কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰোঁ বাছা কেনেকৈ সহ্য কৰোঁ মইনো কি কষ্ট কৰিছোঁ আই তুমি কি নাজানা আই পিতা পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম তপং পিতাৰি প্ৰতিমা পন্নে পয়ন্তে পিতাং সৰ্বদেৱতা যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিবলৈ পাইছোঁ যি মাতৃয়ে 10 মাহ 10 দিন নিজৰ গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰৰ জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে আই কেতিয়াও নোৱাৰে পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি অ বাছা পিতা এৰা জীৱনে শিকাইছে তোক
যি সময়ত তোৰ সমনীয়াই খেলা ধূলা ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে, সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। পিতা হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ, কেতিয়াবা ভোকত পিতা। কেতিয়াবা অনিদায়িত্বত তোৰ জীৱন পাৰ হৈছে। তই আমাক ইমান কষ্ট কৰি কিয় জীয়াই ৰাখিছ বাছা? কিয় পিতা। জীয়াই ৰাখিছ? নহয় নহয় পিতা, অন্ত হ'লেও তোমালোকৰ প্ৰচাৰত থাকি মই বৰ সাহস পাওঁ পিতা। তোমালোক নহ'লে যেন মই তেনেই নিথৰুৱা হৈ পৰিম। বাছা আই, বাছা বোলো শুনো যেতিয়া এষাৰি মাত, সেয়া মোৰ হাত পৰি যায়। আই, হাত পৰি যায়। বাৰু পিতা আৰু আই, ব'লা যাওঁ নিজ লক্ষ্যৰ স্থানে। ৰচোন বাছা, পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ বনৰ মাজত বুলি, হয় পিতা। কিন্তু পিতা কতা শুনা নাইচোন কোনো পক্ষীৰ মাত। সন্ধিয়া নামিল নেকি ধৰাৰ বুকুত? নহয় পিতা, বাছা নোহেতু সন্ধ্যাৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত। ফল মূল অন্নৰ অভাৱত সকলোতেই এৰিছে ৰাজ্য। প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা। আৰু কি জানা পিতা? আৰু কি বাছা? প্ৰজাসকলে কৰিছে গঞ্জনা যে ৰজা দশৰথৰ বাবেই ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। বাছা হিন্দু, আই, আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই প্ৰিয়ে, মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ। হয় তথাপিতো আজি মনত লাগিছে বেজাৰ। ৰজা দশৰথৰ কুকৰ্মৰ বাবে আজি শান্তিপ্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ। ধিক দশৰথ, ধিক দশৰথ, ধিক তোৰ জীৱন। পবিত্ৰ ইচ্ছাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ। পিতা, দুবালি তই নৰকত উপৰি পুৰুষ। কিয় তই ৰাজদন্ত কৰি আছ ধাৰণ? ধিক দশৰথ, পিতা শান্ত হওক পিতা। উত্তেজিত নহ'ব আপুনি। বলা পিতা, বলাই যাওঁ নিজ আশ্ৰমলৈ।
আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ কৰোণাটি এই বিনন্দীয়া সৃষ্টি আমাৰ লীলাক্ষেত্ৰ সমস্ত জগত, এই জগতত দুষ্ট আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে নমতা, কাৰণ আমি এই জগতৰ গৰাকী, আমি এই বিষ্ণু। মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা খুবেই মোৰ চিন্তা তুলিবলৈ। নাৰায়ণ নাৰায়ণ। প্ৰভু প্ৰভু গ্ৰহণ কৰক এই নিখিল নাৰদৰ ভক্তি অঞ্জলি। ওম নমঃ নমঃ ভগৱতে বাসুদেবায়। ওম নমঃ
ও হরি ও রাম। প্রবেশিলা সভা মাজে গ্ৰহৰ জন আৰে গংগ মনে প্ৰবেশিলা দেখি দেহু ধন পাইলা গয়া সভা ভিতৰ ওয়ারে রাম হরি রাম হরি বুলারি গ্রহরী অধিপতি নাম মোরে শনি। মোৰ এটি কটাক্ষতে ভস্মীভূত হৈ সমস্ত জগতে এটি পলকতে যতেই দৃষ্টিবুৰি ততেই প্ৰলয়। এইবাৰ দৃষ্টি ৰাখি মই অযোধ্যা ৰাজ্যতে অহংকাৰী অযোধ্যাৰে ৰাজা দশৰথে কৰা নাই কেতিয়াও শনিৰ পূজন। ৰাজা দশৰথৰে দৰ্প শূন্য কৰিবৰ বাবেই দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্যতে। কৰণে অন্য দেৱতাকে মানৱে পূজা কৰে সক্ষতি পাবৰ বাবে, কিন্তু এই শনিকে
এই শনিকে পূজা করে সাক্ষাতে নাপাবরে বাবে যতেই দৃষ্টি মোরে ততেই প্রলয়